মানে মই হানিমুনত যাওঁতে 18টা মানুহ লৈ গৈছিলোঁ লগত চ' ৰাজেশ ভূঞাকটো প্ৰথম পাওঁতে সি শুকান মাছৰ বেপাৰী আছিলে আপোনাৰ ঘৰখনলৈ যেতিয়া ৰাতিপুৱা কোনোবা যায় দেখিব যে 15-20জন অকল দাদাৰ ওচৰলৈ কোনোবাই হয়তো মাৰ্কশ্বিটখন লৈ ৰৈ আছে, কোনোবাই হয়তো মাটিৰ পটা এখন লৈ ৰৈ আছে, কোনোবাই হয়তো কান্দা কাটা কৰি মেডিকেল চাৰ্টিফিকেট এখন লৈ আছে। সেই মানুহবিলাক কিয় যায় আপোনাৰ ওচৰলৈ? বহুতোতো মানুহ আছে, কি পায় আপোনাৰ পৰা? জুবিনদাৰ 50 বছৰ পূৰ্ণ হৈছে আৰু কোনখিনি মানুহ আমাৰ লগত আছে এটা হাত চাপৰি সকলোৱে চিব বিচাৰিছোঁ। 50 বছৰীয়া জন্মদিনত মোৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে জুবিন সুস্থ হৈ থাকে আৰু জুবিনে বহুত যাতে আৰু অসম তথা ভাৰতবৰ্ষৰ কাৰণে নতুন নতুন কাম কৰি যায়। থেংক ইউ। আজি আচলতে বেলেগ এজন জুবিন গাৰ্গক বিচাৰিবলৈ মই চেষ্টা কৰিম, সেইখিনিলৈ মই যাম। এই 50 বছৰত পাৰ কৰাৰ পিছত আপোনাৰ এই মুহূৰ্তত কি কৰিবলৈ মন গৈছে, কি মন যায়? মই 50 বছৰটো নধৰোঁ, মই 30 বছৰে ধৰিম। কাৰণ মই গোটেই কেৰিয়াৰটো 30 বছৰ 1992 পৰা আগৰখিনি মই বাদ দিলোঁ, সেইখিনি স্কুল কলেজ সেইখিনি গ'ল আৰু এইখিনি। কিন্তু কৰিবলৈ বহুত কাম আছে আৰু বহুত নতুন নতুন চিন্তা, নতুন নতুন চৰ্চা চলি থাকে আমাৰ মাজত যেতিয়া বহোঁ আমি ডিছকাশ্যন কৰোঁ ষ্টুডিঅ'ত। বিশেষকৈ ষ্টুডিঅ'তে বেছি আড্ডাটো হয় আৰু এতিয়া আৰু হ'ব, নতুন ষ্টুডিঅ' এটা বনাইছোঁ জোনালীত ডাঙৰকৈ। চ' এতিয়া আড্ডা আৰু জমিব আৰু আড্ডা যিমান হয় ভাল কামো সিমানেই হয়, মই বিশ্বাস কৰোঁ এই কথাত। চ' বহুত পৰিকল্পনা আছে, পৰিকল্পনা নহয় মই কল্পনা বুলি কওঁ, পৰিকল্পনাটো ভুল শব্দ আচলতে। বেছি প্লেনিং কৰিলে একো নহয়গৈ, সেইকাৰণে মানে ড্ৰিমটো লৈ আগুৱাই গ'লে হ'ল। চিনেমা আছে, কিবাখনো চিনেমা কাম কৰি আছোঁ, গান আছে, গানটো চলি আছে, এগালমান গান জমা হৈ আছে, মই গাবলৈ সময় পোৱা নাই। এই কিবাখনো চিনেমা কাম একেলগে ল'লোঁ, নিজৰখনো আছে, যতীনৰ আছে, যোদ্ধা বুলি এখন কৰি শেষ কৰিলোঁ, ৰাজনীতি কৰিলোঁ, ডক্টৰ বেজবৰুৱা কৰিলোঁ। চ' চিনেমাত বেছিকৈ লাগি থকা হৈছে আৰু চিনেমালৈ যথেষ্ট আগ্ৰহী আমি। চিনেমা ইণ্ডাষ্ট্ৰী যাতে আৰু আগুৱাই লৈ যাব পাৰোঁ। গানৰ ইণ্ডাষ্ট্ৰীটো ধুনীয়া হৈ আছে, একো নাই, প্ৰব্লেম নাই, নতুন নতুন গান হৈ আছে, আহি আছে। কিন্তু চিনেমাক আমি আগুৱাই লৈ যাব লাগিব, সেইটো এটা আমাৰ দায়িত্ব বুলি ভাবোঁ। চ' চিনেমাক লৈ বহুত পৰিকল্পনা আছে। এনেকুৱা হয়, মই খুব খোলাকৈ সুধিব বিচাৰিছোঁ, আপুনি অকলে সময় পাৰ কৰিবলৈ নাপায়, আপুনি য'তেই যায় আপোনাৰ চাৰিওফালে এইখিনি মানুহ থাকে বা সেইটো স্বাভাৱিক কথা, আপোনাক চাবলৈ এবাৰ, আপোনাক চুবলৈ, আপোনাৰ লগত এবাৰ কথা পাতিবলৈ, আপোনাৰ লগত এবাৰ ফটো এখন মাৰিবলৈ, এনেকুৱা কিছুমান মানুহ থাকে, অনুৰাগী থাকে, শুভানুৰাগী থাকে, যিখিনিৰ মাজত আপুনি আপোনাক বিচাৰি উলিয়াবলৈ বা নিজলে অকলে আপোনাৰ লগত কথা পাতিবলৈ সময় বৰ কম, তাকৰ। সেই মানুহজনক আপুনি অভাৱ অনুভৱ কৰেনে কেতিয়াবা? মই অকলে থাকিব নোৱাৰা হ'লোঁ, মানুহ লাগে, কথা পাতিব লাগে বিভিন্ন বিষয়ে, আৰু অকল থকাটো মানে এটা বেলেগ ধৰণৰ শাস্তি নিচিনা হ'ব এতিয়া মোৰ, যদি মই বিচাৰোঁ। আৰু মই এটা ইণ্টাৰেষ্টিং কথা কওঁ, মই হানিমুনত যাওঁতে 18টা মানুহ লৈ গৈছিলোঁ লগত। চ' সেইটো চাগে কোনেও নিয়া নাই, সেইটো কোনেও নিয়া নাই, কোনেও কৰা নাই চাগে আজিলৈকে। চ' হানিমুন গৈছোঁ, টাৱাঙত গৈছোঁ, লগত 18টা মানুহ গৈছে, 7খন গাড়ী। চ' কিন্তু ফূৰ্তিটো ধুনীয়া হয়, মজা হৈছে, চব একেলগে ঘূৰিছোঁ, প্ৰথম টাৱাং গৈছোঁ চবৰ কাৰণে। চ' মোৰ কথাবোৰ তেনেকুৱা, অকল থাকিব নোৱাৰোঁ এতিয়া আৰু, উপায় নাই, মানুহ লাগে লগত। মানুহ লাগে। ইয়াত বহুতখিনি আপোনাৰ শৈশৱৰ কথা কোৱা বহুতখিনি মানুহ আছে, বৌ আছে, যতীন দা আছে, ৰাজেশ দা আছে, ৰূপক দা আছে, প্ৰলাশ দা, দিগন্ত দা, আৰু কেইজনমান মানুহ বিশেষ ব্যক্তি আছে, মই আপোনাৰ লগত চিনাকি কৰি দিম। বহুত আছে, জুজু আছে, আমাৰ মিউজিক ডিৰেক্টৰ, শশাংক দা আছে, মানে সমীৰ দা, সমীৰ আছে, শংকৰজ্যোতি পৰাশৰ আছে, মোৰ তাৰপিছত অংকুৰ আছে, ডক্টৰ। মানে আপোনাৰ লগত এই খিচিৰিটো কি, মানে ৰূপক দা যেতিয়া আহিছে, ৰূপক দা কৈছে যে মই ইয়াত MLA হৈ অহা নাই দেই, মই একদম ফেন হৈ আহিছোঁ। অংকুৰক কওঁতে নাই, মই দাদাৰ ওচৰলৈ আহিছোঁ। এই যে কোনো কথা নাই, বতৰা নাই, আপুনি আলুগুটি তাত যে হৈ থাকে গোটেই মানুহে, এই পাৱাৰটো কি আচলতে, শক্তিটো ক'ৰ পৰা আহে? আলুগুটিও নহয়, নিমখ। নাই, এইটো ডায়েবেটিছ খাব পৰা নিমখ, মানে যিটো নহ'লে একো নহয়, নিমখ নহ'লে টেষ্ট নাথাকে। চ' মই নিজে কওঁ বোলো নিমখ বনাই পেলালে, য'তে ত'তে ওলমাই দিয়ে, য'তে ত'তে টানি লৈ যায়। মানে আজিকালি অন্নপ্ৰাশন পাতিলেও মাতে, ইমানটো সময় নাথাকে। আৰু মইনো সেই বিয়াবোৰত খুব কম নাযাওঁ। কিন্তু সেইটো আচলতে এতিয়া ৰূপকহঁতৰ লগত আমাৰ দোস্তিটো বেলেগ, ৰাজেশ, ৰূপক, মই যতীন, আমি 30 বছৰ ধৰি একেলগে কাম কৰিছোঁ, আছোঁ একেলগে। ৰূপক এতিয়া MLA হ'ল বাৰু, যেতিয়া প্ৰথম লগ পাইছিলোঁ তাৰ কিতাপৰ দোকান আছিলে, আৰু নগাঁৱত তাৰ দোকানত আমি যাওঁ, ৰুমি ৰূপক, সি মোৰ প্ৰথম কিতাপৰ কবিতা কিতাপখনো সি পাব্লিছ কৰিছিলে। চ' সেই ধৰণৰ সম্পৰ্ক এটা। আৰু কেতিয়াবা কোনোবা মানুহে চুই চাবলৈ আহে, কোনোবাই চাবলৈ আহে, কথা পাতিবলৈ আহে, দৈনিক আপুনি যিমান মানুহ লগ পায় তাৰ, মোৰ যদি ভুল নহয়, 70ৰ পৰা 65%, অৰ্থাৎ 65 বা 70% মানুহ আপোনাৰ পৰা কিবা এটা বিচাৰি আহে, দিন ৰাতি বুলি কথা নাই।
GMCH বা নেম কেয়াৰলৈ আপুনি আপোনাক জেনেৰেলি ফোনত নাপায়, ৰিচেবল আপুনি নহয়, বা আপুনি বৌ বা সিদ্ধাৰ্থ কাৰোবাক ফোন কৰিব লাগে। কিন্তু সেই মানুহটোৱে নেম কেয়াৰৰ মালিকলৈ, আগতে ৰমেন তালুকদাৰ যেতিয়া অধীক্ষক হৈ আছে ৰমেন তালুকদাৰলৈ ডেইলি এভাৰেজলি 15-20টা ফোন কৰে, আমুক ৰোগীজনক চাই দিবি, তমুক ৰোগীজনক চাই দিবি। আচলতে আপোনাক সেই মানুহখিনিক লৈ কি কৰিবলৈ মন যায়? আৰু আপোনাৰ ঘৰখনলৈ যেতিয়া ৰাতিপুৱা কোনোবা যায় দেখিব যে 15-20জন অকল দাদাৰ ওচৰলৈ কোনোবাই হয়তো মাৰ্কশ্বিটখন লৈ ৰৈ আছে, কোনোবাই হয়তো মাটিৰ পট্টা এখন লৈ ৰৈ আছে, কোনোবাই হয়তো কান্দা কাটা কৰি মেডিকেল চাৰ্টিফিকেট এখন লৈ আছে। সেই মানুহবিলাক কিয় যায় আপোনাৰ ওচৰলৈ? বহুতোতো মানুহ আছে, কি পায় আপোনাৰ পৰা? বেচিকেলি মই বেমাৰী বেছি পাওঁ, নিজকে ডক্টৰজনেই লাগে আজিকালি। মই ৰিপৰ্ট চাই ক'ব পাৰোঁ মানে কোন ডক্টৰৰ ওচৰত গ'লে ভাল, কোনখন হস্পিটেলত গ'লে ভাল। বেমাৰী বহুত আহে, বেমাৰী মানুহ, বিভিন্ন ধৰণৰ বেমাৰ, আৰু মই যি পাৰোঁ সহায় কৰোঁ। পঢ়া শুনা লৈ আহে ল'ৰা ছোৱালী বহুতে, স্কুলৰ বা কলেজৰ ফিজ, হোষ্টেল ফিজ, সেইবোৰ যিমান পাৰোঁ দি থাকোঁ। আৰু মোৰ কথা হ'ল চবে মানে কি বি হেপী, আৰু কথা এটা মানে মানুহ যদি হেপী নহয় জীৱনত একো কৰিব নোৱাৰে। কিন্তু প্ৰথমতে নিজে হেপী হ'ব লাগিব, তেতিয়াহে লোকক হেপী কৰিব পাৰি। চ' সেইটো মই দায়িত্ব বুলি ভাবোঁ, কৰোঁ। আৰু সেইটো এতিয়াৰ নহয়, সেইটো আগতে মই দেউতাকো দেখিছোঁ, দেউতা একেই আছিলে। মানে খুব বেয়া সময়তো দেখিছোঁ দেউতাই কাকো না নকৰে, ডিপ্ৰাইভ নকৰে। চ' সেইটো চাগে ঘৰৰ পৰা শিকিলোঁ, ব্লাডত আছে। আৰু চেষ্টা কৰি আছোঁ সকলোকে সহায় কৰিবলৈ। আৰু আজিকালি বেমাৰবিলাক বৰ ডাঙৰ ডাঙৰ বেমাৰ লৈ আহে, বৰ দিগদাৰ। একেবাৰে ডাঙৰটো হয়গৈ। কিছুমান বেমাৰ নামেই শুনা নাই, এনেকুৱা বেমাৰ লৈ আহে, ট্ৰিটমেণ্টটো নাই বোলে, ইয়াত বাহিৰলৈ নিব লাগিব। চ' মই আজিকালি ফাণ্ড ৰেইজিঙো কৰি দিওঁ, বেলেগক স্পৰ্টছমেনক মই হেল্প কৰোঁ। মই সেইদিনা এজনী ছোৱালীক চাইকেলখন কিনি দিছোঁ, তাই সেইখন তাহাঁতৰ চাইকেলবিলাক বহুত দাম, কিনিবলৈ পইচা নাই, এটা নেশ্যনেল খেলাৰ মন। চ' মই অলপ ফাণ্ড ৰেইজিং কৰিলোঁ, নিজেও দিলোঁ, দি মেলি আমি চাইকেলখন কিনি দিলোঁ। এতিয়া তাই প্ৰেক্টিছ কৰি আছে, ভাল খেলিলে ভাল লাগিব আৰু দেখি। মই দৰ্শকসকলক এতিয়া কওঁ, মামণি বৰদলৈ তেওঁৰ নামটো আছিল, মামণি বৰদলৈ এতিয়া আমাৰ মাজত নাই। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ তেওঁ ইতিমধ্যে আমাৰ পৰা বিদায় লৈছে। আৰু দাদাৰ সেইদিনাখনি সম্ভৱতঃ মোৰ যদি ভুল হোৱা নাই, বৰপেটাত আপোনাৰ অনুষ্ঠান নে পাঠশালাত অনুষ্ঠান আছিলে, আপুনি চকু পানী উলিয়াই দিছিল তাই যেতিয়া খবৰটো পাইছিল। মই অনুৰোধ জনাম যে জুবিন গাৰ্গ, সেই জুবিন গাৰ্গজনক লৈ যদিও বা তেওঁলোকৰ কন্যা তেওঁলোকৰ মাজত নাই, তাৰ পিছতো এই অনুষ্ঠানটোলৈ তেখেতসকল আহিব বিচাৰিছিল যদিও কিছু কাৰিকৰী অসুবিধাত আহিব নোৱাৰিলে। মামণি বৰদলৈ পিতৃ আৰু মাতৃয়ে জুবিন গাৰ্গক লৈ কি মন্তব্য ৰাখিছে? মোৰ ছোৱালীজনী কেঞ্চাৰক হোৱাৰ লগে লগে মই বম্বে নিছিলোঁ, বম্বেৰ পৰা দিল্লী নিছিলোঁ। দিল্লীত তাই ট্ৰেইনৰ পৰা নামিয়ে তেওঁক দেখি জুবিন দা আহিছে বুলি ক'লে, যে অসমৰ এজন মানুহ আহিছে। তাৰপৰা ক'লে কেনেকৈ জানিলা? বোলে এখন গামোচা লৈ আহিছে। তাৰপৰা জুবিনক লগ কৰিব গ'ল, পিছে পিছে ময়ো গ'লোঁ, কাক লগ কৰিবলৈ গৈছে বুলি। তাৰপৰা জুবিনে দেখি, তই ক'ত? বোলে মই আপোনাক বিচাৰি ফুৰিছিলোঁ নহয়। তাই তেনেকৈ ক'লে, আৰু জুবিনেও কৈছে মই তোক বিচাৰি ফুৰিছিলোঁ। তই হাঁ কৰি কথা পাতি মোক ক'লে আপুনি মাক নেকি, এখেত দেউতাক নেকি? বোলে হয়। তাৰপৰা বোলে তেনেহ'লে মোৰ লগত প্লেনত তাই মোৰ লগত যাব। তাৰ মই বোলো ছিটটো মোৰ লগত আছিলে। বোলে নহয়, টিকেট থাকিলেও মই সুবিধা কৰি লৈছোঁ। তাৰপৰা মই পিছত ৰাজা তেওঁৰ লগত বহিলোঁ, আৰু ছোৱালী তেওঁৰ লগত বহি ট্ৰেইনত আহি তাৰপৰা নামি ফ্লাইটৰ পৰা নামি পেলাই তাত বোলো হেৰি, এতিয়া ক'লে বোলে তুমি বোলে চিন্তা কৰিব নালাগে, মই তোমাক মোৰ লগত ৰাখিম, আৰু আপোনালোকেও চিন্তা কৰিব নালাগে, মই তাইৰ লগতে ৰাখিছোঁ। তাই মোৰ ভণ্টিক মই মোৰ লগত ৰাখিম। আমাৰ পইচা একেবাৰে নাইকিয়া হৈ গ'ল। নাইকিয়া হ'লে গ'লোঁ আমি ভাবিছোঁ তালৈকে লৈ যাওঁগৈ ঘৰলৈ। ঘৰত মই কিছু ৰাইজৰ পৰা কেইজনী পইচা সংগ্ৰহ কৰিব পাৰোঁ, তেতিয়া আনি পেলাই মই ডিব্ৰুগড়ত কেমো লোৱালোঁ। আকৌ কেমো লোৱা হোৱাৰ পিছত যোৰহাটৰ AGত মই ভৰ্তি কৰালোঁ। AGত ভৰ্তি কৰা সময়ত মই এনেকুৱা তাইৰ অৱস্থা হ'ল যে জ্বৰ হ'লত মই ঘৰৰ পৰা লৈ গ'লোঁ। ঘৰৰ পৰা লৈ যোৱাৰ পিছত তাই মানে এনেকুৱা সমস্যা হ'ল, কি হৈছে কওকচোন, ইমান ধৰফৰাইছে। মই ডক্টৰক সুধিছোঁ কি হৈছে কওকচোন। বোলে এই বোলে হেৰি হৈ গৈছে, নিমনিয়া হৈ গৈছে। তেতিয়া মই উপায় নাপাই জুবিনলৈ ফোন কৰিলোঁ। জুবিনে ক'লে বোলে হেৰি হ'ল, আপুনি চিন্তা কৰিব নালাগে। তেওঁ গানৰ হেৰিয়াত আছিলে, গান নাগাই তেওঁ মোৰ ফোন ধৰি পেলাই গান নাগাওঁ বুলি তাত হেৰি দিলে, পইচা পাতি বোলে মোক নালাগে।
তাৰপিছত তেওঁ ক'লত তেওঁ বোলে চিন্তা কৰিব নালাগে, আপুনি গুৱাহাটীলৈ লৈ আহক। ছোৱালীজনী তাতে ঢুকালত আৰু হুলস্থুল এনেকৈ স্কুলে ঘূৰাই পকাই ঘৰলৈ আনিলে। আনি মোক জুবিনে ফোন কৰিলে, চিন্তা কৰিব নালাগে, তাই সকাম পতা হ'ল। আৰু সকামত জুবিনে 50,000 টকা নে 60,000 টকা দিছে। তেখেতৰ জন্মদিনৰ উপলক্ষে মই এইটোৱে ক'ব বিচাৰিছোঁ, ইমান গুণীমানী ব্যক্তি এজনৰ জন্মদিনত মই সহস্ৰবাৰ নমস্কাৰ প্ৰদান কৰিছোঁ। কাৰণ ভগৱানে তেওঁক আৰু মংগল কৰক, আৰু ভাল কৰক, দীৰ্ঘায়ু কৰক, এই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। জুবিন দা, মই মাত্ৰ এটা উদাহৰণ, এনেকুৱা ইমান অলপ কেতিয়াবা মানে সহায়টোৱে অকণ বেলেগ লেভেললৈ গুচি যায়। সেইদিনা ৰাতিপুৱা মাইকী মানুহগৰাকী আহিছে, আমাতকৈ অলপ ডাঙৰ বয়স। চ' তেওঁ মানে তীৰ্থ ভ্ৰমণ কৰিবলৈ যাব, মোক পইচা বিচাৰিছে। মই বোলো সেইটো বাকী আছিলে আৰু যি নহওক অকণমান দি পেলাই পঠাই দিলোঁ, যি পইচা আছিলে হাতত। চ' মই না কৰিবলৈ বেয়া পাওঁ, আৰু তেওঁলোকেও ভাবে যে কিবা এটা হ'লেও সহায় কৰিব, যিখিনি পাৰোঁ কৰি আছোঁ। কিমান ভাল, কি পৰ্যায়ত ভাল পায় আপুনি জানেনে? আপোনাক লৈ কিমান বলীয়া হৈ থাকে মানুহবিলাক? সেইটো দেখি থাকোঁ বাৰু। মই অকণমান এটা উদাহৰণ দিওঁ। অভয়াপুৰীৰ আহিছে, এতিয়া তেওঁলোক আছে, অকণমান যদি থিয় হৈ দিয়ে মোৰ ভাল লাগিব। 5,000 চাকিৰে আপোনাৰ এটা গানৰ কলি তেখেতসকলে বনাইছিলে। মই প্ৰথমে গীতটো অকণমান যদি চাওঁ, এই ধাৰণাটো মনলৈ কিয় আহিলে? জুবিন গাৰ্গক বাৰু কিমান ভাল পায় মই নসুধোঁ, এইটো কাম 5,000 চাকিৰে তেখেতৰ গানৰ আখৰেৰে দেৱালীৰ দিনা সেইখিনি লিখাটো, দেৱালীৰ উৎসৱতকৈ জুবিন গাৰ্গক ভাল পোৱাৰ উৎসৱটো বেছি ডাঙৰ হৈছে। তেখেতসকল আজি অভয়াপুৰীৰ পৰা আহিছে আটাইকেইজন। এই কথাখিনি মনলৈ কিয় আহিছে আৰু জুবিন গাৰ্গক কিয় ভাল পোৱা যায় ইমান পাগলৰ গতে? জুবিন দা আমাৰ হিয়াৰ আমঠু। আমি এই মাটিৰ চাকিৰ যিটো আৰ্ট, সেইটোৰ লগত জড়িত হৈ আছোঁ। আৰু প্ৰতিজন যিসকল ব্যক্তিয়ে আৰ্ট ভাল পায়, গতিকে আৰ্টৰ লগত জড়িত মানুহবিলাকৰ অন্তৰালত কোনোবা এজন এনেকুৱা ব্যক্তি থাকে, যিজনক দেখি বা যিজনৰ জীৱনৰ দৃষ্টিভংগী দেখি, গীত শুনি, কবিতা শুনি অনুপ্ৰেৰণা বহুত পায়। গতিকে আমাৰ কাৰণে জুবিন দা প্ৰেৰণাৰ উৎস, আৰু সেই উদ্দেশ্যে আমি এইবাৰ দীপাৱলীত জুবিন দাক বনাবলৈ চেষ্টা কৰিছিলোঁ। থেংক ইউ। এটা হাত চাপৰি হ'ব লাগে। মই অকণমান যিহেতু অতিথি বহুকেইজন আছে, তেখেতসকলৰ লগত অকণমান কনভাৰচেশ্যন কৰি আপোনাকে সুধিব। মই প্ৰথমতে বৌৰ ওচৰলৈ যাব বিচাৰিম। বৌ, ইতিমধ্যে মই আপোনাক যেতিয়া আমি প্ৰথমতে অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগত লগ পাইছিলোঁ, কথাখিনি পাতিছিলোঁ, মই আপোনাৰ পৰা বহু কথা আপোনালোকেও হয়তো নাজানে। তেখেতে ক'ত কেনেকৈ কাক কি সহায় কৰিছে সেইটো তেখেতেও হয়তো হিচাপ ৰখা নাই আজিলৈকে, কাক কেনেকৈ কিমান সহায় কৰিছে, আৰু কোনেও সেইটো হিচাপটো কিমান দীঘল হ'ব, সেইটো লিখিবলৈ কেইদিষ্টা কাগজ লাগিব, সেইটো একমাত্ৰ ভগৱানে জানিব। কিন্তু আপোনাৰ মনত থকা তেনেকুৱা কিবা অভিজ্ঞতা বা ঘৰখনত আজিৰ দিনটোত বা আজিৰ সময়ত আপুনি উপলব্ধি সদায় দেখি থকা চিৰাচৰিত কেইটামান কথা যদি আপুনি শ্বেয়াৰ কৰে। তোমাক যিদৰে মই কৈছিলোঁ কথা পতাৰ এই অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগতে, যে কেতিয়া কি কৰে মোক সুধিলেও মই ক'বলৈ বেছিভাগ সময়ত মই কথাটো নাজানোৱেই। পিছত কেতিয়াবা ছ'চিয়েল মিডিয়াত দেখোঁ, কেতিয়াবা কোনোবাই আহি খবৰ দিয়ে, কোনোবা আহে পিছত ধন্যবাদ জনাবলৈ লগ কৰিবলৈ আহে, তেনেকৈহে গম পাওঁ। গতিকে তেনেকুৱা সচৰাচৰ ঘটনা দেখিয়ে থাকোঁ। মই সাধাৰণতে তেওঁ অকণমান দেৰিলৈকে শুৱে, মই সোনকালে ওলাই যাওঁ কামলৈ। তেতিয়া আহি তলত দেখোঁ, আগতে খাৰঘুলিত যেতিয়া তেওঁ থাকিছিলে, ষ্টুডিঅ' আছিলে, তেতিয়াতো ইমানেই মানুহৰ ভিৰ থাকে যে তেওঁ শুই উঠাৰ আগতে ৰাতিপুৱাই প্ৰায় লোকাৰণ্য হৈ থাকে, 50-60জন 80-100জন মানলৈকে মানুহ তাত একদম লোকাৰণ্য হৈ থাকে। আৰু সকলোৱে নিজৰ কিবা এটা নহয় কিবা এটা সমস্যা লৈ আহে। কিছুমানে বাৰু তেওঁক অভিনন্দন জনাবলৈ বা কেতিয়াবা এনেই লগ কৰিবলৈও আহে, কিন্তু বেছিভাগ সময়ত মানুহে নিজৰ কিবা এটা সমস্যা লৈয়ে আহে। আৰু এতিয়াও আমি কাহিলীপাৰাত যিহেতু আমি ফ্লেটত থাকোঁ, গতিকে তাত খুব বেছি মানুহৰ ইমান সমাগম নহয় যদিও এতিয়াও দেখা যায় 10-20জন লোক তাত থাকে। মই ওলাই যাওঁতে তেওঁলোক কাষ চাপি আহে। পিছত মানে গম পাওঁ যে তেওঁ কাকো খালী হাতেৰে উভতি যাবলৈ নিদিয়ে। যদি জেনুইন মানে কিবা এটা দেখে তেওঁ সেইটো মানে কৰে। আৰু তাৰ মাজতে কেতিয়াবা কিছুমান একদম জেনুইন কেছ নহয়, সেইবোৰ আমি কৰিবলৈ গৈ পিছত হস্পিটেলৰ বিল দিবলৈ গৈ বা তেনেকুৱা ধৰণৰ কথাও আমি পিছত প্ৰমাণ পাইছোঁ। গতিকে তেতিয়া দুখ লাগে, কাৰণ এই ব্যক্তিজনে নিজৰ কষ্টৰেহে যিখিনি উপাৰ্জন কৰে তাৰ পৰা তেওঁ দিবলৈ চেষ্টা কৰে। তেওঁ লাগিলে ধাৰ কৰিও পইচা আনি দিব। মায়া কৰিলোঁ, আশা কৰিলোঁ, শব্দ কৰিলোঁ, যন্ত্ৰ কৰিলোঁ, ৰুমাল, মুখা। চ' আৰু এটা বস্তু মই মানে ইণ্টাৰেষ্টিং বস্তু এটা বিচাৰি লওঁ, শব্দ এটা, এলবামৰ নামটো মুখা, ৰুমাল, শব্দ সৰু হ'ব লাগিব, কিন্তু ষ্ট্ৰাইকিং হ'ব লাগিব। আপোনালোক দুজনৰ যিটো যুগলবন্দী, সেই যুগলবন্দীটোৰ আৰু সুফল আমি অসমৰ সাংস্কৃতিক তথা সংগীত জগতখনলৈ আৰু দৰকাৰ আৰু ব্যাপক ৰূপত আমি আশা কৰিব পাৰোঁনে? দুজন আছে এতিয়া। আপোনাৰ নিচিনা ভাৰতবৰ্ষত যিখিনি মানুহ আছে, চবেই ধৰক কোনোবাই হয়তো গীত গায়, কোনোবাই হয়তো অভিনয় কৰে, কিন্তু চবৰে এখন সুকীয়া সুকীয়া পৃথিৱী আছে। ক'ৰবাত ইনভেষ্টমেণ্ট আছে, ক'ৰবাত কাৰোবাৰ হয়তো কিবা বেলেগ বিজনেছ আছে, কিন্তু আপোনাৰ কণ্ঠটোৱেই, আপুনি কণ্ঠটোৰ লগতে গোটেইখিনি কাম কৰি আছে। তাৰপিছত গোটেই বস্তুখিনি তাল মিলবিলাক কেনেকৈ মিলাই আছে?
সেই পৰ্যায়ৰ মানুহ আপুনি হ'বগৈ নহ'লগৈ মানে সেইটো বুঢ়া আঙুলি দেখুৱাই আপুনি গুচি আহি পেলাই এই জীৱনটো কটাই এই মানুহখিনিৰ মাজত থাকি এই মানুহখিনিক নিজৰ বুকুৰ মাজত লৈ একেলগে সাৱটি আগবাঢ়ি কেতিয়াবা লঞ্চনা গঞ্জনা খাইছে, কেতিয়াবা মৰমটোতো পাইছে, কেতিয়াবা অনাহত বিতৰ্কৰ মাজত সোমাই পৰিছে, অথচ আপুনি এটা খুব ছেফ ডিষ্টেঞ্চত থাকি খুব এটা তথাকথিত হাই প্ৰফাইল লাইফ কটাব পাৰিলেহেঁতেন কাৰো মুখলৈ নোচোৱাকৈ। সেইটো মোৰ গাত নাই আচলতে কথা। মই ছ'চিয়েলিজম ফ'ল' কৰোঁ, চ' মানুহৰ লগত থাকি মানুহৰ কাৰণে কাম কৰি ভাল পাওঁ। মই নিজৰ কথা ইমান নাভাবোঁ। আৰু এতিয়া বম্বেত মই ৱেল এষ্টাব্লিছ হৈ গৈছিলোঁ, মই বহুত গান গালোঁ তাত, তাৰপিছত গুচি আহিলোঁ। সেইটো কথাই সুধিছোঁ মই এতিয়াও নাযাওঁ বুলি নকওঁ, মই আকৌ কাম আছে যাম। কিন্তু পিছত তাৰমানে বেয়া লাগিলেহেঁতেন যে মই বম্বেত অকল গান গাই পইচা ঘটি খুব ধনী মানুহৰ নিচিনাকৈ থাকি মানে বুঢ়া কালত বেয়া লাগিব সেইটো যে এক মানুহৰ কাৰণে একো নকৰিলোঁ মই। কিন্তু কেতিয়াবা আক্ষেপো হয় নেকি, কেতিয়াবা এইবিলাক নভবা নিচিন্তা কিছুমান কথা বতৰাবিলাক দেখি পেলাই? না, আক্ষেপ নহয়, কাৰণ আই এম হেপ্পী হিয়াৰ। মই ইয়াত ইমান কাম কৰি আছোঁ, ছ'চিয়েল কাম কৰি আছোঁ, গান কৰি আছোঁ, চিনেমা কৰি আছোঁ, এক্টিঙত সোমাইছোঁ এতিয়া চিৰিয়াছলি। চ' আই এম হেপ্পী উইথ হোৱাট আই এম ডুইং। কথাটো সেইটো। আৰু এটা সৰু কথা এটা কওঁ যে মই হেপ্পী শব্দটো আকৌ কৈ আছোঁ বাৰে বাৰে, যে আমাৰ বিটলছ বুলি এটা গ্ৰুপ আছিলে যে জানে চাগে সকলোৱে, ওৱান অফ দ্য মষ্ট ফেমাছ গ্ৰুপৰ। বিটলছৰ যিজন মেইন আছিল জন লেনন, তেওঁক সৰুতে 5 বছৰ নে 6 বছৰ বয়সত তেতিয়া মানে শিক্ষকে সুধিছিলে গোটেই ল'ৰা ছোৱালীবিলাকক যে কোনে কি হ'ব বিচাৰে, ইউ জাষ্ট ৰাইট ইট ডাউন। চবেই ডাক্তৰ লিখিছে, ইঞ্জিনিয়াৰ লিখিছে, কোনোবা বিজনেছমেন লিখিছে, কোনোবা কিবা লিখিছে। জন লেননে একো লিখা নাই, তেওঁ অকল হেপ্পী বুলি লিখিছে, কি হ'ব বিচাৰে যে মই জীৱনত হেপ্পী হ'ব বিচাৰোঁ, নহ'লে একো কাম কৰিব নোৱাৰিম। চ' মই সেইটো ফ'ল' কৰোঁ। চ' হেপ্পী থাকিবলৈ বিচাৰোঁ আৰু সকলোকে হেপ্পী কৰিবলৈ বিচাৰোঁ, সেইটোৱে মোৰ মটো। আপুনি মোক আৰু এটা কথা কওকচোন, আপুনি যেতিয়া জুবিন দাক প্ৰথম লগ পাইছিলে তেতিয়া তেখেতৰ বয়স হয়তো 24, 25, 26 ইমানমান আছিলে। 23-24 বছৰ। এতিয়া ডাবুল হৈ গ'ল, সম্পূৰ্ণ দুগুণ। সেই জুবিন গাৰ্গজন, তাৰপিছতে মই যতীন দা, ৰাজেশ দা, দিগন্ত দা, পলাশ দা, শশাংক দা, গোটেইখিনি পলাশ দা আছে, পৰণ দা, গোটেইখিনি ৰুবক দা আছে, সকলোৰে আছে যাব লাগিব। সেই জুবিন গাৰ্গজন আৰু আজিৰ জুবিন গাৰ্গজনৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য মানে তেওঁৰ শিশুসুলভ মনটোতো একেই আছে বাৰু, সেইটো একেই আছে, একেবাৰে একেই আছে, কিন্তু কিছুমান কথা মই তেওঁৰ জীৱনত অভাৱ দেখা পাওঁ। তেতিয়া যেতিয়া লগ পাইছিলোঁ ময়ো সৰু আছিলোঁ, আৰু সেইখিনি সময়ত আমি কেনেকৈ মানে এটা গীত শুনো বা এখন চিনেমা চাওঁ বা এখন কিতাপ পঢ়াৰ পিছত আমাৰ মানে বিশ্লেষণ কেনেকুৱা হয় বা আমাৰ দৃষ্টিভংগী, আমাৰ মনেৰে পৰ্যালোচনা কেনেকুৱা হয়, সেইটোতকৈ তেওঁলোকৰ যিটো গ্ৰুপ আছিলে, যিটো আড্ডা হয় তেওঁলোকৰ, খুব সৃষ্টিশীল আড্ডা। আৰু তাত তেতিয়া মই মাত্ৰ তেওঁলোকৰ কথাবোৰ বহি পেলাই শুনো, ইমান তেওঁলোকে নিখুঁতভাৱে প্ৰতিটো বস্তু, তেওঁলোকৰ দৃষ্টিভংগী ইমান নিখুঁত আছিল আৰু প্ৰতিটো বস্তু ইমান ধুনীয়াকৈ বিশ্লেষণ কৰি চায় আৰ্টিষ্টিকলি। গতিকে সেই কথাখিনি মই তেতিয়া তেনেকৈ তেওঁলোকৰ পৰাহে মই যাতে চাগে এখন ছবি চাবলৈ শিকিছোঁ বেলেগ ধৰণে, তেওঁলোকৰ পৰাহে মই চাগে এখন কিতাপ পঢ়িবলৈ শিকিছোঁ বেলেগ ধৰণেৰে, আৰু গীত এটিও আনকি শুনিবলৈ আমাৰ কাৰণে সুৰ আৰু কথাখিনি যদি ভাল হয় তেতিয়াহ'লে সেই গীতটো আমাৰ কাৰণে ভাল। কিন্তু তেওঁলোকে প্ৰতিটো চাউণ্ড, প্ৰতিটো মিউজিক ইনষ্ট্ৰুমেণ্টৰ কথা, প্ৰতিটো তাল মান, সকলোখিনি কথা এনেদৰে বিশ্লেষণ কৰে, আৰু তেওঁলোকে এনেকৈ নিখুঁতভাৱে শুনি যাওঁতেই শুনি যায়, খুব সহজভাৱে শুনে, কিন্তু তেওঁলোকৰ বিশ্লেষণ আৰু সেই দৃষ্টিভংগীটো বহুত বেলেগ। গতিকে সেই সময়ত যিবোৰ সৃষ্টিমূলক আড্ডা তেওঁলোকৰ হৈছিলে আৰু যিখিনি লগ আছিলে, সেই মানুহখিনিৰ অভাৱ মই আজি তেওঁৰ জীৱনত মই অনুভৱ কৰোঁ কেতিয়াবা, হয়তো তেওঁ নিজেও কৰে। আৰু সেই সময়খিনি বা তেনেকুৱা ধৰণৰ আড্ডাবোৰ আজিকালি বহুত কমি গৈছে, আজিকালি নতুন প্ৰজন্মৰ মাজতো কমি গৈছে, বা আমাৰ যিটো ছাৰাউণ্ডিং সেইটোতো বহুত কমি গৈছে। পুৰণা বন্ধুখিনি লগ পালে যিটো কথা তেওঁলোকে যেনেকৈ পাতে, সেইখিনি আকৌ মানে উজ্জীৱিত হৈ উঠে জীৱনটো, তেওঁৰ সময়খিনি। কিন্তু সেই বস্তুখিনি কেতিয়াবা মানে তেওঁৰ জীৱনতো তেওঁ চাগে অভাৱ অনুভৱ কৰে, সেইকাৰণে কেতিয়াবা তেওঁৰ ভিতৰত তেওঁ গম নোপোৱাকৈ সেই ফ্ৰাষ্ট্ৰেশ্যনটো থাকে। আৰু মই ৰাতি কেতিয়াবা তেওঁ আহি পেলাই যেতিয়া কথা পাতে, মই শুবলৈ লৈ পেলাই, তেতিয়া মই অনুভৱ কৰোঁ যে তেওঁৰ জীৱনত যদি সেই মানুহখিনি কেতিয়াবা আকৌ ঘূৰাই পায় বা সঘনাই পাই থাকে, তেওঁ মানে আগৰ দৰে উৎফুল্লিত হৈ থাকিব পাৰিব। এতিয়া কিছুমান কথা ইমান বেমেজালি আৰু ইমান সমস্যাৰ মাজত তেওঁ মানে কেতিয়াবা মানে কি বুলি কওঁ, চেপা খাই থাকে, হয়, সেই মানসিক চাপটো থাকে তেওঁৰ ভিতৰত, যে তেওঁৰ সৃষ্টিশীলতা মনৰ ভিতৰত অনবৰতে চলি থাকে, যদি তেওঁ নুশুৱেও ভালকৈ। খুব তেওঁৰ শ্লিপ মানে খুব সেইটো শ্লিপ ডিজৰ্ডাৰ বুলিয়েই মানে কোৱা হয়। তেওঁ যে এবাৰ অসুখ হৈ পেলাই বহুত দিনলৈকে তেওঁ হস্পিটেলাইজ হ'ব লগা হৈছিল, এইটো তেওঁ শ্লিপ ডিজৰ্ডাৰে আছিলে আচলতে। তেওঁ ভালকৈ শুব নোৱাৰে, তেওঁ গভীৰ নিদ্ৰাৰ পৰ্যায়টোলৈ নাযায়। গতিকে মই কেতিয়াবা কওঁ, তুমি মেডিটেশ্যন কৰা, বা সেই তোমাৰ বন্ধুবোৰক তুমি বিচাৰি মাতি আনা, কিবা এটা কৰোঁ, আমি ওলাই যাওঁ তেওঁলোকৰ কাষলৈ, যদি তেওঁলোকৰ সময় নাই। আজিকালি সকলো ব্যস্ত নিজৰ জীৱনত, তেনেকুৱা সময়বোৰ যদি আমি আকৌ অকণমান সময়ৰ কাৰণে মাজে মাজে ঘূৰাই পাওঁ। কৈ আহিছোঁ, যোৱা 5 বছৰৰ পৰা মই সেইটো কথাই কৈ আছোঁ, অকণমান টোপনি লাগে বেছিকৈ, যিটো তাক হেৰি দিব, মানে এই সৃষ্টিশীল কামত আৰু অলপমান দিব, কিন্তু সি সাংঘাতিক ধৰণৰ ৰেষ্টলেছ আৰু অস্থিৰ। এটা ছাইড কমপ্লিট এটা ষ্টৰী, ছেকেণ্ড ছাইডো কমপ্লিট এটা ষ্টৰী। মোৰ মানে থু ওলাই গৈছে লাষ্টত গাঁৱতে। আৰু লগত আকৌ এনেকৈ মানে এক্টিংটো কৰি থাকিব লাগে, ডাইলগ আছে, কিবা আছে, হঠাৎ মই কৃষ্ণ হ'ব লাগে, হঠাৎ বেলেগ হ'ব লাগে। মই বোলো এই শেষ প্ৰৱেশৰ মৃত্যু আৰু
মানুহক মাইক্ৰফোন প্ৰশান্ত আছে নেকি? প্ৰশান্ত আছে। প্ৰশান্ত মোৰ সহকৰ্মী, আমাৰ প্ৰতিদিন টাইমতে কাম কৰে প্ৰশান্ত। প্ৰশান্তক জুবিন গাৰ্গৰ JB কলেজৰ এগৰাকী সহপাঠী আছিলে। প্ৰশান্ত, মই অকণমান সেইখিনি সময়ৰ কথা তোমাৰ মুখৰ পৰা শুনিব বিচাৰিম, জুবিন দাৰ কথা। কেনেকুৱা আছিলে জুবিন গাৰ্গ সেই সময়ত? এতিয়াৰ যিজন জুবিন গাৰ্গ একেই আছিলে নে মনটো তেতিয়াতে? মনটো নাই, সেইখিনি সময়ত এতিয়া তাৰ অকণমান পৰিৱৰ্তন হৈ যায়, কিন্তু সেইখিনি সময়ত তাৰ এটা বেলেগ বস্তু আছিলে গাত, কেনেকৈ মই কিবা এটা কৰিব পাৰোঁ। কাৰণ সেই বস্তুটো সেইখিনি সময়ত মই দেখা পাইছিলোঁ। কেলৈ ই যেতিয়া প্ৰথম কীবৰ্ড কিনি ইয়াত আজিৰ নিচিনা এনেকুৱা এটা জন্মদিনত তাক এখন কীবৰ্ড মানে গিফ্ট দিছিলে দেউতাকে, নে কীবৰ্ডখন য়ামাহাৰ আছিলে। তাৰপিছত লীনা বেজবৰুৱা আৰু জিতুল দাৰ লগত সি বহুত গান পৰিৱেশন কৰিছিলে। এবাৰ সি গান পৰিৱেশন কৰি থাকোঁতে আৰু কোনোবা এজন আৰ্টিষ্টৰ লগত বজাই আছিলে, প্ৰেক্টিছৰ পৰা ঘূৰি আহি ক'লে যে গান কেনেকৈ গাব লাগে মই দেখাই দিম। সঁচাকৈ সেই গানটোৰ পিছত সি এটা গান গাইছিলে, তুমি জানো পাৰিবাখন পাহৰিব মোৰ। মই ধন্যবাদ জনাইছোঁ প্ৰশান্ত। মই এটা কথা মই জুবিন দাক সঁচাকৈ কওঁ, জুবিন গাৰ্গ নোহোৱা হ'লে হয়তো এটা প্ৰজন্মৰ পিছত অসমৰ মানুহে এটা সময়ৰ পিছত অসমীয়া গান শুনাটো হয় এৰি দিলেহেঁতেন, নহয় এৰি দিব লগা হ'লহেঁতেন। সেই গেপটো থাকি গ'লে। যোনটো আপুনি ভাবেনে তেনেকৈ কথাটো? মই যেতিয়া ওলাইছোঁ তেতিয়া অকণমান সেই ফিলটো আছিলে, মানে মানুহে শুনিলেহেঁতেনে তেতিয়া, এই পৰ্যায়টো আহিলেহেঁতেন অসমীয়া গানক লৈ। আৰু খুব বেছি বলিউডি মিউজিক খুব বেছি চলিছিলে, সকলোৱে কৰা আৰম্ভ কৰিছিলে। চ' তেতিয়া মই চিন্তা কৰিলোঁ যে মই অকণ বেলেগ কৰোঁ আমাৰ বস্তু লৈ। আৰু মই ৰক মিউজিক ভাল পাওঁ, মই ৰক ব্লেণ্ডিং কৰিছিলোঁ, মই ফ'কৰ লগত ৰক। আৰু মোৰ তেতিয়া যথেষ্ট গান আছিলে ষ্টকত কম্প'জ কৰা, মই ক্লাছ 8ৰ পৰা কম্প'জ কৰিছোঁ। চ' বোলে সেইখিনি গান আছেই, এটা ধুনীয়া এলবাম কৰোঁ। সেই ধৰণে এলবাম এটা কৰিলোঁ, পইচা পাতি গোটাই অলপ বজাই মেলি বেলেগৰ লগত। মায়ে অলপ হেল্প কৰিলে, ত' সেইমতে অনামিকা ওলালে। চ' তাৰপিছত সেইটো ট্ৰেণ্ড এটা বেলেগ হৈ থাকিলে। তাৰপিছত মই ৰোৱা নাই, মই প্ৰত্যেক বছৰ এটা পিছত এটা বেলেগ ধৰণৰ এলবাম কৰি আহিছোঁ। মায়া কৰিলোঁ, আশা কৰিলোঁ, শব্দ কৰিলোঁ, যন্ত্ৰ কৰিলোঁ, ৰুমাল, মুখা। চ' আৰু এটা বস্তু মই মানে ইণ্টাৰেষ্টিং বস্তু এটা বিচাৰি লওঁ, শব্দ এটা, এলবামৰ নামটো মুখা, ৰুমাল, শব্দ সৰু হ'ব লাগিব, কিন্তু ষ্ট্ৰাইকিং হ'ব লাগিব। চ' সেইটো এটা আচলতে ইটছ এ প্লেনিং আৰু প্ৰমোশ্যন প্লেন। আৰু সেইমতে গানটো বনাওঁ, তেনেকৈ লিখোঁ। আৰু সেইধৰণে আগবাঢ়ি আহিলোঁ, কাম কৰি গ'লোঁ। চ' কিন্তু সেই সময়ত প্ৰথম মই সময়তে ফিল এটা হৈছিলে, কিন্তু যে আমাৰ নিজৰকৈ মানে নিজৰ ফালৰ পৰা কিবা এটা বস্তু লাগে। যেতিয়া আমি এতিয়া খুব প্ৰাউডলি ক'ব পাৰোঁ যে এইখিনি আমাৰ গান, এইখিনি অসমীয়া গীত, সেইটো আমি মোৰ বিশ্বাস আমি নাপালোঁহেঁতেন, মানে সেই বস্তুটো সুৰুঙত থাকি গ'লহেঁতেন। আৰু তেতিয়া আৰু এটা কথা আছিলে যে বিহু হওক, টোকাৰী গীত হওক, লোকগীত হওক, সেইবিলাকৰ চৰ্চাটো কম আছিলে। আৰু সেইবিলাকৰ প্ৰমোশ্যন নাছিলে, যে কোনোবাই বিহুগীতৰ কেছেট এটা খুব ভালকৈ কৰোঁ বুলি আগবাঢ়ি আহিব নিবিচাৰে, মডাৰ্ণ চঙতে থাকি যায়। চ' বিহু আৰম্ভ কৰি দিলোঁ, টোকাৰী গোৱা আৰম্ভ কৰিলোঁ, লোকগীত গোৱা আৰম্ভ কৰিলোঁ। পিছত দেখিলোঁ যে টোকাৰী গীতৰ এলবামো চেল হৈছে 1.5 লাখ 2 লাখ কেছেট। চ' গোটেই ইণ্ডাষ্ট্ৰিখন তেনেকৈ গ্ৰ' হৈ থাকিলে। সেইটোৱে মোৰ মানে হেপিনেছ আৰু কিবা এটা কৰিব পাৰিছোঁ। মই অকণমান মাজৰ টেবুলখনলৈ যাব বিচাৰিম, য'ত দিগন্ত ভাৰতী, পলাশ সূৰ্য গগৈ, শশাংক সমীৰ আৰু যজোদা আছে, হয়তো বাহিৰলৈ ওলাই গৈছে। এইটো মাইক্ৰফোনটো যদি তুমি তাত দিয়া, সেইখন একদম ষ্ট্ৰং টেবুল এখন আছে। প্ৰথমতে দিগন্ত দা, 50 বছৰটো বৰ কমো নহয়, কিন্তু কাম কৰাৰ হেৰিৰ পৰা চালে 50 বছৰটো তাৰ যিটো স্পিৰিট, কাম কৰাৰ যিটো স্পৃহা, সেই হিচাপে একেবাৰে কম সংখ্যাটো। কাৰণ প্ৰত্যেকটো বছৰত ইমান ছবিৰ লগত, ইমান গীতৰ লগত জড়িত হৈ থাকে, তাতকৈ বেছি জড়িত হৈ থাকে যিখিনি আমি ইমান সময় শুনি আছোঁ আপোনালোকৰ হেৰিৰে, বা গৰিমাই গোটেইখিনি কথা খুব সুন্দৰকৈ কৈছে। প্ৰত্যেকটো বছৰ ইমান কাম হয়, যিটো সেই শ্লিপ ডিজৰ্ডাৰ ঘটনা হ'বলৈ মানে আৰম্ভ হৈছে, বা আমি পাইছোঁ তেনেকৈ তাক অসুখীয়া হেৰিত। গতিকে এই গোটেই ঘটনাবহুল এই 50 বছৰীয়া হেৰিত আমি বহুত পাইছোঁ, কিন্তু পোৱাৰ শেষ নাই। হয়, আমাক আৰু লাগে। জাতিক বহুত কিবা কিবি দিছে যদিও আমি জাতিয়ে বহুত লৈছে তাৰ পৰা, সাংস্কৃতিকভাৱে বা বিভিন্ন ক্ষেত্ৰতো। প্ৰত্যেকটো ক্ষেত্ৰত প্ৰথম ভইচটো তাৰ পৰাই ওলায়। বানপানী আহিলেও, গড় হত্যা হ'লেও, আৰু বিভিন্ন সমস্যাত তাৰ ৰিয়েকশ্যনটো, তাৰ প্ৰতিক্ৰিয়াটো জানিবলৈ, বুজিবলৈ প্ৰত্যেকৰে এটা সাংঘাতিক ধৰণৰ এটা আগ্ৰহ থাকে। গতিকে সেনেকৈ চাব গ'লে মোক আৰু লাগে, তাৰমানে আৰু কিছু বছৰ লাগিব, ভালকৈ থাকিব লাগিব, স্বাস্থ্যটো ভালকৈ ধৰি ৰাখিব লাগিব। আৰু আমাৰ বিচৰাৰো শেষ নাই। আমি সাধাৰণ যিখিনি অসমীয়া তাৰ পৰা আৰু বহুত বস্তু বিচাৰিব। ছবিৰ ক্ষেত্ৰত যোৱা আজি কেইটামান বছৰ সি সন্মুখত থাকি পেলাই অসমীয়া ছবিৰ যিটো আমাৰ উদ্যোগটো সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ ক্ষেত্ৰত সি মানে অহৰহ লাগি আছে। টোপনি ভাত সকলো হেৰি কৰি পেলাইও, ত্যাগ কৰি পেলাইও। আৰু তাৰ কিছু কিন্তু আমি ভাল ফল দেখিবলৈ আমি আৰম্ভ কৰিছোঁ।
গতিকে সেইফালে চাব গ'লে 50 বছৰত বহুত কম আৰু লাগিব আমাক। মই আৰু এটা কথা দিগতে আপোনাৰ পৰা জনাৰ চেষ্টা কৰিম যে এই আপোনালোক দুজনৰ যিটো যুগলবন্দী, সেই যুগলবন্দীটোৰ আৰু সুফল আমি অসমৰ সাংস্কৃতিক তথা সংগীত জগতখনলৈ আৰু দৰকাৰ আৰু ব্যাপক ৰূপত আমি আশা কৰিব পাৰোঁনে? দুইজন আছে এতিয়া, কৰি আছোঁ আমি একেলগে কাম কৰি আছোঁ, ডক্টৰ বেজবৰুৱাৰ কাম কৰিছোঁ আমি একেলগে। এতিয়া নতুনকৈ ৰবি শৰ্মাৰ ৰঘুপতি, আমাৰ জুবিনৰ যতীন্দ্ৰৰ ৰাঘৱ একেলগে কাম কৰি আছোঁ। আৰু তেনেকৈ বহুতকেইখন ছবিৰ কামো হৈছে, লগতে বাকী এলবামৰ কামো কিবা কিবি কৰি আছোঁ আমি, এনেকৈ চলি আছে কাম। আপোনাৰ দৃষ্টিত জুবিন গাৰ্গে 50 বছৰ কি কাম কৰা নাই আৰু এই 50 বছৰৰ পিছত সেই কামটো কৰাটো উচিত? কোনটো কাম? 2টা 3টা এটা এটচেট্ৰা? বিচাৰিলেতো বহুত বিচাৰিব পাৰোঁ, কাৰণ ক'লোঁ মই অলপ আগতেই ক'লোঁ যে লাগি থাকিব লাগিব, আমাক আৰু বেছিকৈ লাগে। গীত লাগে ভাল, ছবি লাগে ভাল, আমাৰ বিচৰাৰ শেষ নাই। সিও নিৰৱচ্ছিন্নভাৱে লাগি আছে কামত। কিন্তু প্ৰথম মই বিচাৰোঁ অকণমান স্বাস্থ্যটো লাগিব। সেইটো মই সদায় কৈ আহিছোঁ, যোৱা 5 বছৰৰ পৰা মই সেইটো কথাই কৈ আছোঁ। অকণমান টোপনি লাগে বেছিকৈ, যিটোৱে তাক হেৰি দিব, মানে এই সৃষ্টিশীল কামত আৰু অলপমান দিব। কিন্তু সি সাংঘাতিক ধৰণৰ ৰেষ্টলেছ আৰু অস্থিৰ, কিন্তু সেইটো হয়ো, উপায় নাই। বাকী গৰিমাই আমাতকৈ বেছি ভালকৈ যিহেতু গোটেইখিনি কৈ দিছেই যে ইমান সৃষ্টিশীল মন এটাত শৰীৰটোত ডেফিনেটলি অস্থিৰেই হয়। এই অস্থিৰতাইহে আচলতে মানে তাৰণা জন্মায়, আৰু তাৰণাই সৃষ্টিক আৰু দুগুণ গতি দিয়ে। এই তাৰণাটো জন্মি থাকিলে কেতিয়াও সেই হাহাকাৰটোৱে কেতিয়াও মানুহটোক ৰেষ্টত থাকিব নিদিয়ে। সেইটো সৃষ্টিৰ হাহাকাৰ, সৃষ্টিৰ এটা এই অস্থিৰতা, এই সৃষ্টিৰ তাৰণা, সেই তাৰণাই আচলতে অস্থিৰ কৰি ৰাখে। মোৰ গৰিমা কৈ থাকোঁতে মোৰ মূৰলৈ এটা কথা এটা আহিছিলে যে তাক পাঠক কৰি পেলাই আমি পালি হৈ পেলাই এটা নাগাৰা নাম কৰিব মন আছে। তাৰ আগতে তাল ঘূৰোৱাটো শিকাই ল'ব লাগিব। মই পলাটা ওচৰলৈ আহিছোঁ। পলাটা, আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। জুবিন নাগাৰা নামৰ এটা এলবাম কৰিছোঁ, মই এটাই কৰিছোঁ, আৰু তাৰপিছত নমস্কাৰ দিছোঁ, মই আৰু কেতিয়াও নকওঁ। খগেন দা আছিলে নি বাৰু লগত? খগেন গগৈ আছিলে? নাই, এইটো এই নলবাৰীৰ ফালৰ মানুহ এজন আছিলে। আচ্ছা। আৰু মোৰ তেতিয়া আইডিয়াটো ইমান নাছিলে যে নাগাৰা নামটো কেনেকৈ ৰেকৰ্ড কৰে, কিমান দীঘল হ'ব পাৰে। এতিয়া কেছেটটো মানে এটা ছাইড কমপ্লিট এটা ষ্টৰী, ছেকেণ্ড ছাইডো কমপ্লিট এটা ষ্টৰী। মোৰ মানে ফু ওলাই গৈছে লাষ্টত গাঁৱতে। আৰু লগত আকৌ নাগাৰা নামত এক্টিংটো কৰি থাকিব লাগে, ডাইলগ আছে, কিবা আছে, হঠাৎ মই কৃষ্ণ হ'ব লাগে, হঠাৎ বেলেগ হ'ব লাগে। মই বোলো এই শেষ প্ৰৱেশৰ মৃত্যু আৰু। মই জুবিনে কেতিয়াবা সোধোঁ যে প্ৰত্যেকজন মানুহে আপোনাক কয়হি, প্ৰত্যেকজনেই সঁচা বুলি আপুনি কেনেকৈ ধৰি লয়, মানে সঁচা কথাই কৈ পেলাই? সঁচা কথাই কয় বুলি। জুবিন দাই একেষাৰে মোক ঘূৰি পেলাই চাই কৈছে, মোক কোনো মিছা কথা নকয়। পলাটা ওচৰলৈ আহিছোঁ। পলাটা, আচলতে জুবিন দা আৰু মোৰ আমাৰ প্ৰায় লগ হয়। মই খালি বিয়া নাম কোৱা নাই দেই। আৰু বিয়া নাম কোৱা নাই, সেইটো তুমি নোৱাৰা, মাইকী মানুহ ক'ব লাগিব। নাই, ল'ৰাই গোৱা বিয়া নাম এটা আছে, এটা ষ্টাইল এটা আছে বস্তুটো। আমাৰ প্ৰসাৰটো